তাৰ বাবে মই উদ্যোক্তাসকলক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ফোনতে। তাৰ পাছতে মই আজি অভিলোচন আৰু অভিনন্দন অনুষ্ঠানটোত সভাপতি মহোদয়কে লক্ষ্য কৰি অতিথি বুলি ক'লে আচলতে মোৰ দৃষ্টিৰে মই এজনেই অতিথি দেখিছোঁ, মই নিজকো অতিথি বুলি ভবা নাই। আমাৰ পদ্মনাথ গোহাঁই বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া তোমাৰ মনলৈ নাহেনে? তোমাৰ নামটো চাপ কৰি তোমাক কোনোবাই বিচাৰো মন নাযায়নে? কিতাপত পঢ়ি থকা ইমানবোৰ আলোচনী পঢ়ি থকা কিতাপ পঢ়ি থকা লেখাবোৰ যে পঢ়া এবাৰো তোমাৰ মনলৈ নাহেনে? এই কিতাপখনত মোৰ নামটোৱে থকা এটা লেখা থকা আছে, বুজি পালানে? সেইবোৰতো জীৱনৰ লক্ষ্য হ'ব পাৰে, তেনেকুৱাটো লক্ষ্য কৰে। সেইদিনাখন কৈছিলে যাদৱ পায়েং কি কৰিছিলে নেকি? ষ্টেণ্ড কৰিছিলে নেকি? হা, সেই লুঙি এখন পিন্ধি আপোনালোকে গছৰ ওপৰতে হয়তো ষ্টেণ্ড দি থিয় হৈছে। এই যে চিষ্টেমৰ এতিয়া এডুকেশ্যন চিষ্টেম আমাৰ নিচিনা ডিগ্ৰী লৈছে নেকি যাদৱ পায়েং? সেইটোতো এতিয়া উপজাচি দিছে চাগে। কি সেইবোৰতকৈ আৰু ডাঙৰ এম আছে নেকি পৃথিৱীত? সেইবোৰতকৈ আৰু তাতকৈ ডাঙৰ কিবা আছে বুলি ভাবা নেকি তোমালোকে? তাৰমানে সেইখিনি কথাই মোক হতাশ কৰে, সেইখিনি কথাৰে মানে ক'বলৈ মন নোযোৱা হৈ যায় ভিতৰি মনটোৰ পৰা। কাৰণ কেলৈ একদম প্ৰেক্টিকেল নিৰস কথাবোৰেৰে কেৰিয়াৰ অভিৰোচন আৰু অভিনন্দন অনুষ্ঠানবোৰ পাতি থকা। মই এতিয়া আকৌ আহি গৈছে কথাটো নকওঁ বুলি ভাবিলেও যে অভিনন্দন পাতিলে, পৰীক্ষা পাতিলে কি হ'বা? ডাক্তৰ হ'বা, কি হ'বা? মাষ্টৰ হ'বা, কি হ'বা? ইঞ্জিনিয়াৰ হ'বা, কি হ'ল তাৰপিছত? হ'লা কি হ'ল তাৰপিছত? কি হ'ল তাৰপাছততো অৰ্থপূৰ্ণ হ'ব লাগিব ন? ময়ে হ'লোঁ শিক্ষক, ময়ে হ'লোঁ কিবা অফিচাৰ, তাৰপাছত কি হ'ব? তাৰপাছত একো নাই নেকি? যাদৱ পায়েং নিচিনা একো নোহোৱাকৈ যে যুগ ধৰি অক্সফৰ্ডলৈকে ডাঙৰ হেৰি দেখিছোন তেওঁ হেৰি কৰিছে। যাদৱ পায়েঙে হয়তো আমাৰ নিচিনাকৈ এটা বাক্য সজাই লিখিব নাজানে, কিন্তু তেওঁৰ বিষয়ে লিখা কিতাপ পঢ়ি আমি নম্বৰ পাম। তেওঁৰ বিষয়েহে পঢ়িব লাগে কিতাপত। অদ্ভুত নহয়নে কথাবোৰ? অদ্ভুত হয়নে নহয়? তোমালোকে এনেকুৱা এটা লেচনৰ নাম লোৱা যিটো মানে কিছুমান ইমান শিক্ষিত, সকলোৱে শিক্ষিত নহয়। শচীন তেণ্ডুলকাৰ বিষয়ে সুধে, খং উঠে ভাই শচীন তেণ্ডুলকাৰৰ প্ৰশ্নটো আহিলে। জেল আহে, হিংসা উপজে, পজিটিভ হিংসা এটা জাগে মোৰ। কাৰণ এখন সমাজে আমাক যে এনে হ'লেও মাতিছে, আমি একো হোৱাই নাই বা মইতো একো হোৱাই নাই, তথাপিও তোমালোকৰ ওচৰলৈ আহিবলৈ পাইছোঁ, মোৰ কাৰণে এইকণে সৌভাগ্য। কিন্তু সেইকেইটা MLA হোৱাৰ পাছতো কোনে মাতে চাবাচোন। এইফালে আহে এডিএমত লাইন পাত থাকিলে কোনোবা যদি এনেকৈ কৰি আঁতৰাই নদী আঘাত এনেকৈ ঠেলি নাযায় চাবাচোন। কিন্তু এনেকুৱা এটা জীৱন কটাই থৈ যাব লাগে যিটো তোমাৰ অৱসৰৰ পাছতো তোমাক মানুহে সন্মান কৰে, বুজি পালানে? সেইটো চেষ্টা তোমালোকে নকৰা কিয়? তুমি শিক্ষক হ'লা বোলে তোমাৰ শিক্ষকতা জীৱনটো তোমাৰ শেষ কৰি দিব নেকি, নষ্ট কৰিব নেকি শিক্ষকে? শিক্ষকটো তোমাৰ বাবে তোমাৰ জীৱনটো খাবৰ বাবেহে তুমি শিক্ষক হৈছিলা। তোমাৰ জীৱন সকলোৱে এটা সুকীয়াকৈ জীৱন আছে। শিক্ষক এইকাৰণে কৈ আছোঁ যে শিক্ষকৰ সেইটো শিক্ষানুষ্ঠানৰ জৰিয়তে যিকোনো কথাটো কৈছোঁ, সেইটো হৈছে এইম, এটা ছাকচেছ। তোমাৰ জীৱনটো উদযাপন কৰিবৰ কাৰণে কাৰোবাৰ কাৰণে মিলি যায়। কোনোবাই লিখি মেলি ভালে, এতিয়া 55 চনত ধুনীয়াকৈ মিলি গৈছে, তেওঁ সাহিত্য চৰ্চা কৰি ভাল পায়, শিক্ষকতাৰ প্ৰফেচন বুলি পাৰিছে, তেওঁ একদম ধুনীয়াকৈ পাৰিছে। কিন্তু সকলোৰে ভাগ্যটো সেইটো নহ'ব পাৰে ন? শিক্ষক এজনে বেলেগ এটা দিশতো ৰাপ থাকিব পাৰে, গীতত ৰাপ ৰাখিব পাৰে, নাটকত ৰাপ থাকিব পাৰে। শিক্ষক হোৱাৰ পাছত কি মৰি থাকিলে নেকি? কি হ'ল সমস্যাই 1 নং সমস্যাই যুৱ সংঘ উদ্যোগত আৰু সকলো ৰাইজৰ সহযোগত অভিলোচন আৰু অভিনন্দন অনুষ্ঠান আছিলে। ইতিমধ্যে মানে অনুষ্ঠানটোৰ মাজতে এই ভতিজাগৰাকীয়ে খুব সুন্দৰকৈ গীত পৰিৱেশন কৰি আছে, সুন্দৰকৈ গাই আছে, খুব সুন্দৰকৈ গাই আছে। ৰখাই কেনে লাগিছে? বহুত মজা লাগিছে, সঁচাকৈ ভাল লাগিছে ন? গান গাইছে, বিৰাট ভাল লাগিছে, মজা লাগিছে ন? এইফালে ভণ্টিজনী চাই ইমান ধুনীয়া গান গাই আছে। এইফালে কণমানিজনীয়ে খুব সুন্দৰকৈ চাই আছে। কিবা ক'বা? লাজ কৰিছে। তুমি কিবা ক'বা? নকয় আমাৰ ছোৱালীজনী। এইফালে তুমি কিবা ক'বা? গানটো গাবা নেকি? নোকোৱা? তুমি ক'বা? এইকেইটা নকয়।